বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ আপোনালোকৰ স্বাগতম। সহজ ধৰণেৰে কেঁকুৰাৰ শুকান ভাজি বনাওঁ আহক। এয়া হৈছে অসমত উপলব্ধ লোকেল কেঁকুৰা। আমাৰ অসমৰ কেঁকুৰাবোৰ সাগৰীয় কেঁকুৰাৰ নিচিনা ডাঙৰ নহয়, ই সৰু সৰু হয়। কি ধৰণেৰে আমি চাফা কৰিব লাগে সেয়া আমি চাওঁ আহকচোন। কেঁকুৰাৰ প্ৰথমতে ঠেংকিখন ভাঙি ল'ব লাগে। অসমত বাস কৰা বিভিন্ন জনজাতিৰ মাজত কেঁকুৰা খোৱাৰ প্ৰচলন আছে। তেওঁলোকে বিভিন্ন প্ৰকাৰেৰে কেঁকুৰা খায়। খুন্দি, পুৰি, ভাজি কৰি, জোল কৰি আৰু বাঁহগাজ আদি এইবোৰৰ লগত খায়। ঠেংকিখন ভাঙি লোৱাৰ পিছত খোলাৰ তলৰ ফালে থকা অংশটো হাতেৰে এৰুৱাই ভিতৰৰ পৰা এইদৰে তেলখিনি উলিয়াই ল'ব লাগে আৰু খোলাটো পেলাই দিব লাগে। বিভিন্নজনে আকৌ খোলাৰ সতেই ভাজি খায়। খোলাটো এৰুৱাই পেলোৱাৰ আগতেই কেঁকুৰাটো ভাল কৰি চাফা কৰি ধুই ল'ব লাগে আৰু পিছত আৰু ধুবলৈ প্ৰয়োজন নাই। খৰালি মাহত কেঁকুৰা খাবলৈ বেছি সোৱাদ হয় বুলি কয়, কাৰণ সেই সময়ত কেঁকুৰাবোৰৰ গাত তেল হয়। এয়া আমাৰ কেঁকুৰাখিনি বাছি বা চাফা কৰি লোৱা হৈ গ'ল আৰু এতিয়া আমি ভাজিম। কেঁকুৰাৰ শুকান ভাজি বনাবলৈ কেঁকুৰাৰ পৰিমাণ অনুসৰি আমাক লাগিব আদা নহৰু পিছা, জিৰা গুড়ি পিছা, হালধি, নিমখ, কেঁচা জলকীয়া, পিঁয়াজ আৰু তেল। কেৰাহী গৰম হ'লে তেলখিনি দি দিম। এতিয়া আমি ইয়াত পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰু পিছাখিনি দি দিম আৰু তাৰপিছত অকণমান নিমখ আৰু হালধি দি ভালকৈ লৰাই দিম। জিৰা গুড়ি অকণমানো আমি দি দিম। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত তাত আমি কেঁকুৰাখিনি দি দিম আৰু তাৰপিছত অলপ সময় সুন্দৰকৈ ভাজিম। এয়া দেখিছে কেঁকুৰাখিনিৰ ৰং অলপমান পৰিৱৰ্তন হৈছে আৰু আমি 10 মিনিটমান সময় এতিয়া ঢাকি সিজিবলৈ দিম। 15 পৰা 20 মিনিটৰ ভিতৰত আমাৰ জুতি লগা কেঁকুৰাৰ শুকান ভাজি তৈয়াৰ। আহকচোন, যিসকলে কেঁকুৰাৰ মতা মাইকী চিনি নাপায় তেওঁলোকে কিদৰে চিনি পাব জানি থওঁ। এইটো হৈছে মতা কেঁকুৰা, ইয়াৰ তলৰ ফালৰ মুখখন সৰু। এইজনী হৈছে মাইকী কেঁকুৰা আৰু ইয়াৰ তলৰ ফালৰ মুখখন বহল। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।